Hello everyone, welcome to my YouTube channel. মই হিমান্ত কুমাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ কিয়নো যেতিয়া মই ভিডিঅ' শ্বুট কৰোঁ, ভিডিঅ' শ্বুট কৰাৰ সময়ত যিবিলাক বাহিৰৰ আৱাজ আহে তাৰ কাৰণে বহুত মই ক্ষমা বিচাৰিছোঁ কিয়নো গাঁৱলীয়া জেগা হয় আৰু গাঁৱলীয়া জেগাত বাহিৰৰ আৱাজ আহে, ধৰক আপোনাৰ হাঁহ কুকুৰা আৱাজ আহিব, চৰাই চিৰিকটিৰ আৱাজ আহিব, আপোনাৰ মানুহৰ আৱাজ আহিব, ঠিক বহুতো বিভিন্ন ধৰণৰ আৱাজ আহে। গতিকে মই পোনপ্ৰথমে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ যাতে আপোনালোকে এইবিলাক বাহিৰৰ আৱাজ অহাৰ কাৰণে বেয়া নাপায়। কি কৰিব, গাঁৱলীয়া পৰিৱেশ হয়। আৰু আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ওচৰত হয়তো সকলোৰে ওচৰতে এণ্ড্ৰইড মোবাইল আছে আৰু সেই এণ্ড্ৰইড মোবাইলটোত আপোনালোকে নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে। হোৱাটছআপ ব্যৱহাৰ কৰোঁতে আপোনালোকৰ কিছুমান ষ্টিকাৰ টাইপৰ লগ' দেখিব পোৱা যায়। সেই লগ'বিলাকৰ বাহিৰে আপুনি আপোনাৰ নিজৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো নাইকিয়া কৰি কিদৰে হোৱাটছআপত ষ্টিকাৰ বনাব পাৰে আৰু সেই ষ্টিকাৰখন বনোৱাৰ পিছত আপুনি আপোনাৰ ফ্ৰেণ্ড এজনক দি পিনি কিদৰে আপলোড কৰিব পাৰে। তো আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথমে যাব লাগিব প্লে' ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে এটা এপছ ডাউনলোড দিব লাগিব আৰু সেই এপছটোৰ নাম হৈছে ষ্টিকাৰলি। এপটো ডাউনলোড দিয়াৰ পিছত আপোনালোকৰ কিছুমান অপশ্যন আহিব আৰু সেই অপশ্যনবিলাক আপুনি ফ'ল' কৰি যাব। ফ'ল' কৰাৰ পিছত আপোনাৰ তলত যোগ চিন টাইপৰ এটা লগো আছে, সেই যোগ চিন টাইপৰ লগটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখুৱাব ইণ্টাৰ পেক নেম আৰু ইয়াত আপুনি নিজৰ নামটো লিখি দিব। লিখাৰ পিছত তলত কাৰেক্ট নেম আছে আৰু সেই তলত একেই নামটো লিখি দিব। যিটো ওপৰত আপুনি নামটো লিখিছে নিজৰ নামটো, তলতো সেইটো নামটো লিখি দিব। লিখাৰ পিছত ওপৰত ৰাইট চাইডে আপোনাৰ কাৰেক্ট বুলি এটা অপশ্যন আছে, সেই অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ষ্টিকাৰ বুলি এটা যোগ চিন টাইপৰ লগো আহিব আৰু সেই লগটোত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনাৰ দুটা অপশ্যন আহিব, এড ফটো আৰু চাৰ্চ GIFs। আপোনালোকে এড ফটোটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ দুটা অপশ্যন আহিব, গেলেৰী আৰু ফটো। যিটোত আপোনাৰ ফটো ছেভ হৈ আছে সেইটোত ক্লিক কৰিব। যিহেতু মোৰ গেলেৰীত ছেভ আছে মই গতিকে গেলেৰীত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে যিখন ফটো আপুনি ষ্টিকাৰ বনাম বুলি ভাবিছে সেই ফটোখন আপুনি ক্লিক কৰিব। গতিকে মই সেই ফটোখনকে মই ষ্টিকাৰ বনাম। ইয়াত তিনিটা অপশ্যন আছে, অটো, মেনুৱেল আৰু ক্ৰপ। আপোনালোকে অটো কৰিব। অটো কৰাৰ পিছত আপোনালোকৰ যিটো বেকগ্ৰাউণ্ড সেই বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ যাব। কৰাৰ পিছত আপোনালোকে ইয়াত দুটা অপশ্যন আছে, এডজাষ্ট, এড টেক্সট। আপোনালোকে যদি ইয়াত টেক্সট লিখিব বিচাৰে যেনেদৰে গুড মৰ্ণিং, গুড নাইট যি লিখে, মই আপোনালোকক দেখুৱাইছোঁ লিখি। মই লিখিম গুড মৰ্ণিং। গুড মৰ্ণিং লিখাৰ পিছত আপোনালোকে ইয়াত যিকোনো কালাৰ চেঞ্জ কৰিব পাৰে। গতিকে মই য়েল্ল' ভাল পাওঁ, মই য়েল্ল' দিম। দিয়াৰ পিছত আপোনালোকে ওপৰত ৰাইট চাইডে ছেভ বাটন আহিছে, বাটনটো ক্লিক কৰি দিব। কৰাৰ পিছত আপুনি কি কৰিব, কৰাৰ পিছত আপুনি ট্ৰাই বুলি অপশ্যন আহিছে, যিটোত আপুনি ষ্টিকাৰটো বনাইছিলে। তলত ট্ৰাই বুলি এটা অপশ্যন আছে, সেই ফটোখনত ট্ৰাইটোত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনালোকৰ তিনিটা অপশ্যন আহিব, এড, শ্বেয়াৰ আৰু ছেভ। আপোনালোকে পোনপ্ৰথমে ছেভ কৰি ল'ব। ছেভ কৰাৰ পিছত আপোনালোকৰ আমাৰ যিটো হোৱাটছআপ লগো আছে সেইটোত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনালোকৰ যি ফটোখন ছাকচেছফুল হ'ব। হোৱাৰ পিছত আপোনালোকে যাব হোৱাটছআপত গৈ আপোনালোকে যাক দিব বিচাৰে বা যিজনক যিজনক ফ্ৰেণ্ডক দিব বিচাৰে তেওঁক সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মই এজন ফ্ৰেণ্ডক দিম, সেই ফ্ৰেণ্ডক দিয়াৰ কাৰণে মই ক্লিক কৰি লৈছোঁ। আৰু যিহেতু আপুনি টাইপিং কৰোঁতে মেছেজটোত টাইপিং কৰে তাৰ লেফ্ট চাইডে স্মাইল এটা লগো আছে, সেই লগটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি যিটো ফটো বনাইছিলে সেই ফটোটোত ৰাইট চাইডে যাব, তললৈ চাব, এটা অপশ্যন আছে, এই অপশ্যনটো ক্লিক কৰি দিব। অহা নাই, আহি গ'ল। ক্লিক কৰাৰ পিছত আপুনি দেখিলে সেইটো গুড মৰ্ণিং, যিহেতু মই বনাইছিলোঁ এতিয়া সেইটো গুড মৰ্ণিং আহি গ'ল। বিভিন্ন ধৰণৰ বনাইছোঁ, এইবোৰ হাই বনাইছোঁ দিছোঁ আৰু এইবোৰ এনেকুৱা দিছোঁ। আপুনি যি ধৰণে মন যায় তেনেদৰে আপুনি বনাব পাৰে। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই এতিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতে চাব পাৰে। আজিলৈ ইমানেই, টাটা বাই বাই, জয় অসম।